ধুনীয়া লাগিব আৰু তহঁতে কি কাম আছে বাকীখিনি কৰ আকৌ ঐ লুকেন লথৌ তহঁতে বেলুন লগাই গৈ যা দুটামান বেলুন আমি আনিছিলোঁ নহয় ফুলাই পেলাই ধুনীয়াকৈ লগাই দে বেৰত দেখিব ধুনীয়া ক'বলৈ মইতো বেলুন ফুলাই মই একদম মজা পাওঁ লথৌ ব'ল পিছফালে আমি বেলুন ফুলামগৈ তাৰপিছত লগাব লাগিব ব'ল ব'ল লুকেন ব'ল আমি কি কৰিব লাগিবনো টিনা তহঁত দুজনীয়ে বাহিৰত গৈ ফুল কেইটামান লৈ গৈ যা ফটো দিব লাগিব নহয় সৰ্বপল্লী ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ সেয়া জনাব লাগিব যা তহঁতে ফুল লৈ গৈ যা হ'ব টিনা আৰে মই কি কৰিম ৰে এতিয়া মোক যে একো কাম নিদিলি মই কি কৰিম মানে এতিয়া তইনো কি কৰিব পাৰ হ'ব বাৰু যা তই সেই ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ ফটোখন লৈ আনগৈ যা অফিচৰ ৰুমৰ পৰা আৰে হ'ব দে মই এতিয়া লৈ আহিছোঁ ঐ তই লিখি থাক হা মই অলপ বক্তৃতা দিব লাগিব মই অলপমান চাই লওঁগৈ অঁ ঠিক আছে যা কিছু সময়ৰ পাছত ছাত্ৰ ছাত্ৰীসকল সকলোৰে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ ফটোত সেৱা জনোৱা হ'লনে ভাল ভাল তোমালোকে আজি ৰুমটো বৰ ধুনীয়াকৈ সজাইছা দেই বৰ ভাল লাগিছে আজি বৰ্ডত কোনে লিখিলে ইমান ধুনীয়াকৈ বাইদেউ চিন্তুৱে লিখিছে অঁ হয় নেকি চিন্তু বৰ ধুনীয়াকৈ লিখিছ দেই তই পাৰিছ কিন্তু থেংক ইউ বাইদেউ ঠিক আছে দে এতিয়া তহঁতে কোন আহিবি অলপ টিচাৰ্ছ ডে' বিষয়ে ক'বলৈ কোনোবা এটা ভালকৈ কৈ দে আমি টিচাৰ্ছ ডে' কিয় পালন কৰোঁ কি কাৰণে পালন কৰোঁ পাৰিবি নহয় পাৰিম ছাৰ মই ক'ম অঁ টিনা কবি কোৱা টিনা নমস্কাৰ মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু মোৰ মৰমৰ বন্ধু বান্ধৱীসকল পোনপ্ৰথমে সকলোকে শিক্ষক দিৱসৰ বহুত বহুত শুভকামনা জনালোঁ শিক্ষক দিৱস প্ৰতি বছৰে 5 ছেপ্টেম্বৰ দিনা পালন কৰা হয় 5 ছেপ্টেম্বৰ দিনা ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ জন্মদিন হয় তেওঁ এগৰাকী মহান পণ্ডিত দাৰ্শনিক শিক্ষক আৰু ৰাজনীতিবিদ আছিল তেখেতে ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি আছিল শিক্ষক দিৱসৰ দিনা ছাত্ৰ ছাত্ৰীসকলে শিক্ষকৰ প্ৰতি থকা শ্ৰদ্ধা মৰম তথা সন্মান প্ৰকাশ কৰিবলৈ সুযোগ পায় শিক্ষক হ'ল আমাৰ আটাইতকৈ ভাল বন্ধু পথ প্ৰদৰ্শক তথা অভিভাৱক আজিৰ এই দিনটোত মই মোৰ শিক্ষাগুৰুসকলক তেওঁলোকৰ কষ্ট আৰু ত্যাগৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়াই কৈ মই মোৰ বক্তৃতা সামৰণি মাৰিলোঁ বৰ ধুনীয়া হৈছে দেই বৰ ধুনীয়াকৈ কৈছে অঁ পাই তোমালোকে এতিয়া সকলোৱে গম পাইছা নহয় 5 ছেপ্টেম্বৰ দিনা আমি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ জন্মদিন তাৰিখটো প্ৰতি বছৰে শিক্ষক দিৱস হিচাপে পালন কৰোঁ ভাল লাগিলে দেই এইবাৰ তোমালোকে বৰ ধুনীয়াকৈ পালন কৰিছা বৰ ভাল লাগিলে ছাৰ বাইদেউ এওঁলোক মোৰ ফালৰ পৰা ধন্যবাদ ধন্যবাদ দেই থেংক ইউ ছাত্ৰ ছাত্ৰীসকল আজিৰ দিনটো বৰ ভাল লাগিলে দেই তোমালোকৰ লগত টিচাৰ্ছ ডে' আমাৰ পাতি বৰ ভাল লাগিলে দিয়া আজি ছুটি আৰু দেই এতিয়া ঘৰলৈ যোৱা সকলোৱে নিজৰ নিজৰ ঘৰলৈ যোৱা তোমালোকৰ কাৰণে আজি দিনটো বৰ ভালকৈ গ'ল ধন্যবাদ থাকিল দেই আকৌ এবাৰ সকলোলৈ